ছাত্ৰ ছাত্ৰীসকল আজি নৱম শ্ৰেণীৰ অনুশীলনী 1.2 আৰম্ভ কৰিম। প্ৰশ্নটো 1 নম্বৰ হৈছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। মানে এই প্ৰশ্নকেইটা যে দিয়া আছে, এই প্ৰশ্নকেইটাত অকল সত্য বা অসত্য এনেকৈ লিখিলে নহ'ব। সত্য যদি হৈছে কিয় সত্য বা অসত্য যদি হৈছে কিহৰ কাৰণে অসত্য, এই কাৰণবোৰ উল্লেখ কৰি দিব লাগিব। 1 নম্বৰটো আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। গতিকে আমি অংকটো কৰোঁ, চাওঁ আহা মই কেনেকৈ লিখিলোঁ। তাৰ আগতে এটা কথা কওঁ, তোমালোকৰ 9ৰ যিবিলাক অংক আগৰ অনুশীলনী 1.1ৰ যিবোৰ অংক তোমালোকে চাবলৈ বিচৰা, সেই অংকবোৰ চাবলৈ হ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। তাতে তোমালোকে লিংকত ক্লিক কৰিলে তোমাৰ আগৰ অংকবোৰ পাই যাবা। গতিকে আহাচোন আমি এই অংকটো কেনেকৈ কৰোঁ, মানে ইয়াৰ উত্তৰটো কি হ'ব এইকেইটা আমি চাওঁ। ইয়াত মই লিখিয়ে লৈছোঁ। আমাক কৈছে যে প্ৰশ্নটোত আছিল প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। হয়, কথাটো সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা এই আটাইবোৰ লগ লাগিয়ে কি হৈছে, বাস্তৱ সংখ্যা হৈছে। সেইকাৰণে আমি উত্তৰটো এনেদৰে লিখিছোঁ। তাৰ আগতে চাবা, এইটো এটা পৰিমেয় সংখ্যা 1 বা 1/2 এটা পৰিমেয় সংখ্যা, কিন্তু √5 বা √2 এইবিলাক হ'ল অপৰিমেয় সংখ্যা। কিন্তু এই আটাইবোৰ মিলি কি হৈছে, বাস্তৱ সংখ্যা হৈছে। গতিকে আমি উত্তৰটো এনেকৈ লিখিম। উত্তৰটো হৈছে সত্য, যিহেতু পৰিমেয় এইকেইটা আৰু অপৰিমেয় এইটো সংখ্যাৰ সংহতিটোৱে হৈছে বাস্তৱ সংখ্যাৰ সংহতি। গতিকে 1 নম্বৰ উত্তৰটো এনেদৰে এইখিনিলৈকে লিখিলেই হৈ যাব। এইবাৰ আহা আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰটো হৈছে সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। গতিকে আমি কেনেকৈ কৰিছোঁ মই চাই লোৱা প্ৰশ্নটোৰ উত্তৰটো। আমাক প্ৰশ্নটোত কৈছিল সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, আৰু m এটা কি কৈছে, স্বাভাৱিক সংখ্যা। গতিকে এই √mৰ সলনি আমি লিখিছোঁ 4, কাৰণ আমাক কি কৈছে সংখ্যাটো mটো কি হ'ব লাগে, স্বাভাৱিক সংখ্যা। 4 বুলি ধৰিছোঁ, বা তোমালোকে আন সংখ্যা 16 এনেকুৱা ধৰণৰ 25 এনেকুৱা ধৰণৰ যদি ধৰা, তেতিয়া কি হ'ব, 4ৰ √, বৰ্গমূল কি হ'ব, 2। এইটো এটা স্বাভাৱিক সংখ্যা আৰু এইটো কি হৈছে যোগাত্মক, এইটোৰ প্লাছ চিন আছে। কিন্তু আমাক কৈছিলে প্ৰশ্নত যে সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ আৰু য'ত mটো স্বাভাৱিক সংখ্যা এনেকৈ বুলি কৈছে। গতিকে এইখিনিলৈকে আমি √4টো উত্তৰটো ওলাইছে 2, কিন্তু সংখ্যাৰেখাটো কি আছিলে 0, এইফালে +1, এইফালে +2, এইফালে কি আছিল -2, -1, -2 এনেকুৱা আছিল। প্ৰতিটো সংখ্যাই এইটো আৰ্হিৰ বুলি কৈছিল, কিন্তু ইয়াৰ উত্তৰটোতো অকল 2হে ওলাইছে, -2টো ওলোৱা নাই। গতিকে উত্তৰটো এনেদৰে লিখিব লাগিব। উত্তৰটো হ'ব অসত্য, যিহেতু এটা স্বাভাৱিক সংখ্যাৰ বৰ্গমূল কেতিয়াও ঋণাত্মক নহয়। ইয়াত ঋণাত্মক উত্তৰ ওলোৱা নাই, গতিকে উত্তৰটো আমি এইখিনিলৈকে লিখিব লাগিব। এইখিনি তোমালোকে ভালদৰে চাই ল'বা। উত্তৰটো হৈছে অসত্য, যিহেতু এটা স্বাভাৱিক সংখ্যাৰ বৰ্গমূল কেতিয়াও ঋণাত্মক নহয়। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াতে আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। গতিকে উত্তৰটো এনেধৰণৰ হ'ব। আমি যদি উদাহৰণত লওঁ 2 এটা বাস্তৱ সংখ্যা আমি জানো, কিন্তু ই অপৰিমেয় সংখ্যা নহয়। উদাহৰণস্বৰূপে 2 এটা বাস্তৱ সংখ্যা, কিন্তু ই অপৰিমেয় নহয়। অপৰিমেয় হ'বলৈ হ'লে আমি √2 এনেকুৱা ধৰণৰ লিখোঁ। গতিকে উত্তৰটো হ'ব অসত্য, আৰু এনেধৰণে লিখিবা তোমালোকে। উদাহৰণস্বৰূপে 2 এটা বাস্তৱ সংখ্যা, কিন্তু ই অপৰিমেয় সংখ্যা নহয়। এইখিনিলৈকে লিখিলেই হৈ যাব। এইটোৱেই হ'ল উত্তৰ। 2 নম্বৰ প্ৰশ্নটোত কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয়নে? যদি নহয়, তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। গতিকে উত্তৰটো ইয়াত কৰিবলৈ আমি এই সংখ্যাৰেখাডাল তোমালোকে জানাই, ইয়াতে মাজত শূন্য থাকে, আৰু এইবিলাক হ'ল ধনাত্মক অখণ্ড সংখ্যা সোঁহাতে, আৰু বাওঁহাতে হ'ল ঋণাত্মক অখণ্ড সংখ্যা। মাইনাছ থকাৰ কাৰণে
বিয়োগ চিন থকাৰ কাৰণে এইকেইটা ঋণাত্মক অখণ্ড সংখ্যা আমাক প্ৰশ্নটোত কৈছে সকলোবোৰ ধনাত্মক তাৰমানে এই 1 2 3 এই গোটেইবোৰ সংখ্যাৰে বৰ্গমূল অপৰিমেয় সংখ্যা হয়নে হেতু সুধিছে আমি যদি লওঁ যদি 1 লওঁ 1ৰ বৰ্গমূল কিমান হ'ব 1 এটোটো অপৰিমেয় নহয় এটো পৰিমেয় তাৰ পিছত 2 যদি লওঁ 2ৰ বৰ্গমূল 2 √2 এইটো হ'ল কি অপৰিমেয় 3টোৰ বৰ্গমূলো কি হ'ব অপৰিমেয় 4টোৰ বৰ্গমূল কি হ'ব 2 2 2 4 গতিকে এই 4ৰ বৰ্গমূল কিমান 2 এইটো কি হয় পৰিমেয় সংখ্যা আমাক প্ৰশ্নত কৈছিল সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে বুলি কৈছিল আমি ইয়াতে কেইটা পালো এইটো পৰিমেয় এইটো অপৰিমেয় √3 টো অপৰিমেয় এইটো পৰিমেয় এনেকৈ আমি পৰিমেয় আৰু অপৰিমেয় এনেকৈ মিক্স হৈ পাই যাম আমি অকল অপৰিমেয় নাপাওঁ গতিকে উত্তৰটো কি হ'ব সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় এনেদৰে লিখিবা গোটেই লাইনটো লিখি ল'বা তোমালোকে মই ইয়াতে শৰ্টত লিখিলোঁ নহয় বুলি কাৰণ কি আমি এটা উদাহৰণ দিব দিছে এইকেইটাৰ ভিতৰত এটা দিলেই হ'ল এইটো দিলেও হ'ব √1টো দিলেও হ'ব নাইবা আমি এইটো √4ৰ উদাহৰণটো যদি দিওঁ তাৰ উত্তৰটো 2 আৰু এইটো হৈছে কি পৰিমেয় গতিকে এইটোতো অপৰিমেয় নহয় হেতুৱে কাৰণ এইখিনিতে তোমালোকে কাৰণ বুলি লিখি দিবা বা উদাহৰণ স্বৰূপে এইখিনিতে উদাহৰণ স্বৰূপে √4টো কি হয় তাৰ উত্তৰটো 2 হয় এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা এইটো উত্তৰ এই লাইনটো গোটেই লাইনটো লিখি দিলেই হৈ গ'ল এইখিনি মই মাত্ৰ বুজাবৰ কাৰণে তোমালোকক লিখি দিলোঁ বা এই সংখ্যা ৰেখাডাল তোমালোকক বুজাবৰ কাৰণে মই লিখিলোঁ কিন্তু আচল উত্তৰটো এইখিনি এই এটা লাইন লিখিলেই হ'ব উত্তৰটো হ'ল কি যে সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যা অপৰিমেয় সংখ্যা নহয় কাৰণ উদাহৰণস্বৰূপে √4 = 2 এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া অনুশীলনী 1.2ৰ 3 নম্বৰ প্ৰশ্নটো কৰিম প্ৰশ্নটো হৈছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা গতিকে আমি কৰোঁ প্ৰথমতে আমি এডাল সংখ্যা ৰেখা আঁকিম এনেকৈ লাইন এডাল আঁকি সংখ্যা ৰেখাডালত আমি দেখিছা তোমালোকে স্কেলডালেৰে মই এনেকৈ লাইন এডাল আঁকিছোঁ এনেকৈ কৰি আঁকি ল'বা তোমালোকেও তাৰপিছতে মাজতে যিকোনো এঠাইত এনেকৈ দাগ এটা দিবা মই বেলেগ ৰঙৰ পেঞ্চিল দি দিছোঁ তোমালোকে পেঞ্চিলেৰে আঁকিবা যিহেতু ভিডিঅ' কৰোঁতে পেঞ্চিলেৰে আঁকিলে ইমান এটা স্পষ্ট নহ'ব পাৰে সেইকাৰণে মই পেনেৰে আঁকিছোঁ তোমালোকে পেঞ্চিলেৰে আঁকিবা এইটো আৰু ইয়াতে এনেকৈ কৰি মাজৰটোত দাগ দিবা তেনেকৈ কৰি গোটেইকেইটা এইকেইটা তোমালোকে দেখিছা মই 3ত দাগ দিছোঁ 4ত ইফালে 5ত তেনেকৈ 2 1 এনেকৈ কৰি এইখিনিতে 0ত এনেকৈ গোটেইকেইটাতে আমি দাগ দি লৈছোঁ দাগ দি ল'বা লৈ পেলাই আমি ইয়াতে মাজৰটোত যিটো মাজত থাকিব সেইটাতে 0 দিম তাৰপিছত ইফালে তোমাৰ এইটো 1 একক 1 বুলি ধৰিম এইটো 2 ইফালে তেনেকৈ গৈ থাকিব 3 4 এনেকৈ গৈ থাকিব তাৰপিছতে আমাৰ এইফালে আহিব -1 -2 -3 এনেকৈ সংখ্যা ৰেখাডাল আমি আঁকি ল'ম প্ৰথমতে তাৰপিছত আমি এই যে আমি 0ৰ পৰা 1 লৈকে 1 একক লৈছোঁ এইটো দেখিছা এইখিনিৰ পৰা এইখিনিলৈকে 1 একক হৈছে ঠিক তেনেকৈ ওপৰলৈ লম্ব এডাল আঁকিব লাগিব 1 এককৰ মানে ইমানখিনিৰ পৰা ইমানখিনি গতিকে আমি এনেকৈ লম্ব আঁকি দিম নাইবা আমি লম্ব আকাৰ আৰু এটা নিয়ম আছে তোমালোকে ক্লাছ 9ত পাইছাই এতিয়া তোমালোকে সদ্যহতে এনেকৈ কৰিবা লম্ব হ'বৰ কাৰণে এই আঁচডাল 3ৰ এই যে মাজৰ আঁচডাল ইয়াত মই এই আঁচডালৰ ওপৰত দিছোঁ
আৰু ঠিক তেনেকৈ এই 8.5ৰ এই আঁচডাল ইয়াৰ ওপৰত থিয় হৈ থাকিব লাগিব তেনেকৈ কৰি থিয় হোৱাৰ পিছত তোমালোকে দেখি পাইছা নিশ্চয় 8 আৰু 7ৰ মাজত যিডাল এডাল ৰেখা আছে সেই ৰেখাডাল এই লাইনডালৰ মাজত ওপৰত থাকিব লাগিব আৰু 3ৰ এই লাইনডালো এই মই যিডাল আঁকিছিলোঁ তাৰ ওপৰত থাকিব লাগিব তেতিয়া লম্ব হৈ থাকিব তেনেকৈ বা আমি অন্য প্ৰকাৰে আঁকিব পাৰোঁ কিন্তু সেইটো দীঘল হ'ব গতিকে আমি এনেকৈ আঁকি ল'ম এতিয়া এক লাইনটো আমি আঁকি ল'ম এইখিনি যিমান একক হৈছে এইখিনিও সিমানেই আমি আঁকি লৈছোঁ এতিয়া আমি এইখিনি একক আৰু এইখিনিও কিমান হ'ব একক তাৰপিছত আমাৰ কাম হ'ব এইটোক আমি এইটো O লিখিছোঁ 0 হয় আৰু ইয়াক O বুলিও আমি ধৰিব পাৰোঁ তেতিয়া এইটোৰ নাম হ'ব A এই বিন্দুটোৰ নাম হ'ব A ঠিক তেনেকৈ ইয়াতে আমি এই বিন্দুটোৰ নাম দিম যিটোত আমাৰ শেষ হৈছে এই বিন্দুটোৰ নাম দিম B তেতিয়া আমি কৰিম OB সংযোগ কৰিম O আৰু B এনেকৈ তোমালোকে সংযোগ কৰি দিবা স্কেলেৰে সংযোগ কৰা হ'ল এতিয়া আমি OB ৰ মান ওলাব লাগিব প্ৰথমতে আমাৰ ইয়াত কি আছিলে ইয়াত আছিলে O এৰ মান আছিলে 1 একক আকৌ AB ৰ মানো আমি কি ধৰিছোঁ 1 একক এতিয়া OB ৰ মান যেতিয়া নিৰ্ণয় কৰিব লাগিব আমি এইটো যিহেতু লম্ব আঁকিছোঁ AB ডাল লম্ব গতিকে এইটো এটা সমকোণী ত্ৰিভুজ এইখিনিতে কিমান ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী হৈ আছে গতিকে OB ৰ মান উলিয়াবলৈ আমি কি কৰিব লাগিব সমকোণী ত্ৰিভুজৰ যিটো সূত্ৰ আছিল পাইথাগোৰাছৰ সূত্ৰ সেইটো ব্যৱহাৰ কৰিব লাগিব তাৰ মানে OB বা OB স্কয়াৰ সমকোণী ত্ৰিভুজৰ যিটো সূত্ৰ আছিল অতিভুজ স্কয়াৰ এইটো অতিভুজ বুলি কোৱা হয় এইটো লম্ব আৰু এইটো ভূমি অতিভুজ স্কয়াৰ লম্ব স্কয়াৰ AB লম্ব স্কয়াৰ প্লাস OA স্কয়াৰ ভূমি স্কয়াৰ এইটো ভূমি এইটো লম্ব স্কয়াৰ এতিয়া আমি অকল OB ৰ মান উলিয়াম OB ৰ মান উলিয়াওতে ইয়াত যিটো স্কয়াৰ আছে ইফালে বৰ্গমূল হৈ যাব ইফালে আহি যাব এতিয়া AB মানে আমি কিমান ধৰিছিলো 1 AB স্কয়াৰ আছে গতিকে 1 স্কয়াৰ প্লাস OA মানে কিমান আছিল 1 OA স্কয়াৰ আছে 1 স্কয়াৰ হৈ যাব গতিকে এতিয়া আমি কি কৰিম ৰুট ওভাৰ 1 ক স্কয়াৰ কৰিলে 1 এ হয় আকৌ 1 ক স্কয়াৰ কৰিলে 1 এ হয় তাৰ মানে ৰুট ওভাৰ কি পালো 1 + 1 মানে ৰুট ওভাৰ 2 একক পালো এইখিনিৰ মান OB ৰ মান পালো আমি ৰুট ওভাৰ 2 একক তাৰ মানে এইখিনি আমি ইয়াত লিখিম OB ৰ মান ৰুট ওভাৰ 2 একক এতিয়া আকৌ ঠিক তেনেদৰে আমি এই OB ৰ ওপৰত এটা লম্ব টানিব লাগিব 1 এককৰ আমি আগতে যেনেকৈ 1 একক আঁকিছিলো তেনেকৈ 1 একক মানে ধৰা এই 1 ৰ পৰা 2 লৈকে বা 2 ৰ পৰা 3 লৈকে ইমানখিনি উচ্চতাৰ আমি এটা লম্ব আঁকিব লাগিব লম্ব আঁকোতে আকৌ চাবা তোমালোকে মই ইয়াত 3 ধৰিছো নহয় 3 ৰ এই লাইনডাল ধৰিছো ইয়াত আৰু এই 8ৰ আধা এইটো ইয়াত সমানে থাকিব লাগিব তেতিয়াহে লম্ব হ'ব আমি যদি এনেকৈ আঁকো তেতিয়া লম্ব নহব বা এনেকৈ আঁকো তেতিয়াও লম্ব নহব 3ৰ যিডাল লাইন হেডাল আমি ইয়াৰ ওপৰত এনেকৈ দিম আৰু 8ৰ আৰু 7ৰ মাজত যিডাল লাইন দীঘল লাইন হেডালে এনেকৈ থাকিব লাগিব তেতিয়াহে ইয়াত কি হ'ব লম্ব হ'ব তেতিয়া আমি আকৌ কিমান ধৰিম 1 একক তাৰ মানে ইমানটো আমি আঁচ টানিম লম্ব টানিম লম্ব টানিলো এতিয়া এইখিনিও কিমান হ'ব 1 একক তাৰ পিছত আকৌ আমি এতিয়া ওৰ পৰা এইটো আমি C বুলি যদি ধৰো এটো যদি C বুলি লিখো তেতিয়া OC আমি আকৌ জয়েন কৰিব লাগিব OC ৰ মান উলিয়াব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা তোমালোকৰ প্ৰশ্ন কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে যে ৰুট ওভাৰ 2 সংখ্যা ৰেখাত সূচিত কৰা বা দেখুৱা বা ৰুট ওভাৰ 3 সংখ্যা ৰেখাত দেখুৱা তেতিয়া আমাৰ এই অংকটো যেটো মই এতিয়া শিকাই আছো এইটোৰ পৰাই তোমালোকে কৰিব পাৰিবা যদি প্ৰশ্নত অকল আহে ৰুট ওভাৰ 2 দেখুৱা অৱস্থান নিৰ্ণয় কৰা তেতিয়া আমাৰ এইখিনিলৈকে কৰিলে হৈ যাব আৰু যদি ৰুট ওভাৰ 3 ৰ কথা কয় তেতিয়া এতিয়া নেক্সট এইটো ষ্টেপো কৰিব লাগিব তেতিয়া আমি ইয়াত ৰুট ওভাৰ 3 পাম
কেনেকৈ পাওঁ তোমালোকে চাই লোৱা OC আমি OCৰ মান উলিয়াব লাগে নিৰ্ণয় কৰিব লাগে এতিয়া এইটো আমি যেহেতু লম্বত আনিলোঁ OBৰ ওপৰত গতিকে এইটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ গতিকে ইয়াতো OCৰ মানটো আমি কেনেকৈ ওলাম আগৰ দৰে সূত্ৰ কি হ'ব OC = এইটো যেনেকৈ হৈছিল √over আহিব OC কি আহিব OB স্কয়াৰ প্লাস BC স্কয়াৰ তাৰমানে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তাৰমানে OB স্কয়াৰ প্লাস BC স্কয়াৰ চিত্ৰটো তোমালোকে চাই লোৱা এইডাল হল ভূমি আৰু এইডাল হল লম্ব OB স্কয়াৰ প্লাস BC স্কয়াৰ OBৰ মান কিমান আছিলে OBৰ মান আছিল এইমাত্ৰ পাইছিলো √2 OBৰ মান √2 তাৰ ওপৰত OB স্কয়াৰ আছে গতিকে √2 স্কয়াৰ থাকিব প্লাস BCৰ মান আমি কিমান লিখিছিলো এইমাত্ৰ 1 একক তাৰমানে 1 স্কয়াৰ এতিয়া আমাৰ কি হ'ব এই যে বৰ্গমূল চিন আৰু স্কয়াৰ চিনটো গুছি যাব তেতিয়া থাকিব অকল 2 প্লাস চিন আহিব 1ক স্কয়াৰ কৰিলে 1 এ হয় তাৰ মানে আমি কিমান পালো ইয়াতে 2 + 1 √3 তাৰ মানে √3 OCৰ মান কিমান হ'ল √3 তে আমি এতিয়া ইয়াতে √3 লিখিম তাৰ মানে OC ডাল আমি ইয়াতে পালো তাৰ পিছতে তেতিয়া আমি OCৰ মান √3 পালো গতিকে আমি যদি অৱস্থান নিৰ্ণয় কৰা বুলি কওঁ প্ৰথমতে √2ৰ অৱস্থান নিৰ্ণয় কৰা বুলি ক'লে আমি কম্পাস দি পেলাই আমি ইয়াৰ জোখ লৈ পেলাই এনেকৈ ৰেডিয়াস মানে ব্যাসাৰ্ধলৈ আমি আঁকিম নাইবা তাৰ পিছত যদি কয় √3ৰ সংখ্যা ৰেখাত অৱস্থান কৰা তেতিয়া আমি √3ৰ ব্যাসাৰ্ধটো লৈ আমি এনেকৈ সংখ্যা ৰেখাত কম্পাসেদি আঁকি লম তোমালোকে √5 টো চাই লোৱা তেতিয়া তোমালোকে বুজি পাবা কেনেকৈ ব্যাসাৰ্ধ আঁকে মই একেবাৰে কৰি গৈ আছো √3 পালো এতিয়া নেক্সট আমি আকৌ OCৰ আগত OCৰ ওপৰত আকৌ এটা লম্ব টানিম হেতু হ'ব 1 একক গতিকে 1 একক মানে আমি ইয়াৰ পৰা 1ৰ পৰা 2 বা 2ৰ পৰা 3 এনেকৈ লৈছিলো গতিকে আমি এটো একে আকৌ 2 ডাল এনেকৈ বা 3 ডালে তোমালোকে ভুল নকৰিবা 3 যিটো লাইন এটো দেখিছা এটো সিৰ ওপৰত পুৰা সি আৰু ওৰ লাইনৰ ওপৰত থাকিব লাগিব আৰু 8 আৰু 7ৰ মাজৰ যিডাল লাইন হেডাল ইয়াৰ ওপৰত থাকিব লাগিব তেনেকৈ আমি লম্ব আঁকিম এটো দেখিছা 3ৰ লাইনডাল পুৰা ইয়াত আছে 8 আৰু 7ৰ মাজৰ একদম দীঘল লাইনডাল এই লাইনডালৰ ওপৰতে আছে তোমালোকে দেখিছা নিশ্চয় ভালকে গতিকে এনেকৈ কৰি আমি ইয়াতে 1 একক তাৰ মানে 3 আৰু 2 লৈকে 3ৰ পৰা 2 লৈকে আমি এডাল লম্ব টানিম লম্ব টানিলো ইয়াত এটোৰ মানো হল কি 1 একক এতিয়া আকৌ আমি ইয়াৰ এইটো আমি ডি বুলি যদি নামকৰণ কৰো এই পইণ্টৰ নাম ডি যদি কৰো তেতিয়া OD আমি নিৰ্ণয় কৰিব লাগিব OD আমি জয়েন কৰি দিম OD সংযোগ কৰা হল তোমালোকে লিখিবও পাৰা মাজতে OD সংযোগ কৰা হল এনেকৈ বুলি এতিয়া ODৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া ODৰ কাৰণে আকৌ একেই কথা OD = OD এটো এটা সমকোণী ত্ৰিভুজে হল নহয় জানো এটো লম্ব যিহেতু আঁকিছো এটো 90 ডিগ্ৰী এটো এটা সমকোণী ত্ৰিভুজ OD উলিয়াবলৈ এটো অতিভুজ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ভূমি স্কয়াৰ OC স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে DC স্কয়াৰ আৰু কাৰ ভিতৰত হ'ব বৰ্গমূলৰ ভিতৰত হ'ব OD = হ'ব √over OC স্কয়াৰ প্লাস DC বা CD স্কয়াৰ আগৰ দৰে একেটা দেখিছা যেনেকৈ মই কৰিছো তেনেকৈ আমি এটো তেনেকৈ লিখিব লাগিব একেবাৰে সহজ পদ্ধতি বেছি টান নহয় বেছি সময়ও নালাগে এতিয়া দেখিছা আমি OCৰ মান কিমান পাই থৈছিলো OCৰ মান পাই থৈছিলো √3 লিখিম OC স্কয়াৰ আছে গতিকে 3 স্কয়াৰ আহিলে প্লাস CD মানে 1 একক ধৰিছিলো 1 স্কয়াৰ আহিলে এতিয়া √3 স্কয়াৰ কৰিলে এই ৰুট চিনটো আৰু স্কয়াৰ চিনটো গুছি গৈ অকল 3 হ'ব তাৰ পিছত 1 স্কয়াৰ কৰিলে 1 এ হ'ব তেতিয়া আমাৰ ইয়াত কিমান পালো 3 1 4 এটো মানে 2 আহি গল তাৰপিছত এই ODৰ মান তাৰ মানে কিমান পালো আমি 2 পালো এই ODৰ মানটো আমি 2 একক পালো
ইয়াৰ পিছত আকৌ ODৰ ওপৰত আমি আন এডাল লম্ব এনেকৈ টানিব লাগিব 1 একক আগৰ দৰে একেই আৰু এইটোৰ নাম দিম আমি ই এতিয়া আমি OE সংযোগ কৰিম OE সংযোগ কৰিলো এতিয়া OE ৰ মান উলিয়াব লাগে আৰু এইখিনি ED ৰ মান 1 একক চিত্ৰটো দেখিছা তোমালোকে ক্ৰমান্বয়ে কেনেকৈ গৈ আছে এনেকৈ কৰি দেখিছা তোমালোকে গতিকে এতিয়া আমি কাৰ মান উলিয়াব লাগে OE ৰ মান নিৰ্ণয় কৰিব লাগিব একে পদ্ধতিটো OE √/, চিত্ৰটোত চোৱা কি আহিব OD স্কয়াৰ প্লাস DE স্কয়াৰ OD স্কয়াৰ প্লাস DE স্কয়াৰ OD মানে আমাৰ কিমান আছিল 2 স্কয়াৰ প্লাস DE মানে 1 আছিল 1 স্কয়াৰ 2 ক স্কয়াৰ কৰিলে 4 হ'ল 1 ক স্কয়াৰ কৰিলে 1 হ'ব তাৰ মানে 4 + 1 √/5 আমাক √/5 উলিয়াব দিছিল আৰু এই √/5কে কি কৰিব লাগে সংখ্যা ৰেখাত আমি উপস্থাপন কৰিব লাগে গতিকে আমি এতিয়া √/5 টো আমি অংকৰে আমি পাই গলো এতিয়া আমি কৰি সংখ্যা ৰেখাটোত আমি পাতি দেখুৱাম এতিয়া আমি ইয়াত লিখিম √/5 কাৰ মান OE ৰ মান √/5 এতিয়া আমি এডাল কাটা কম্পাস লম এতিয়া কাটাডাল লৈ পেন্সিলডাল চাবা তোমালোকে ইমান সমানকে এইটো আৰু এইটো সমানকে লগাই লবা যাতে দুইটা সমান জায়গাত থাকে তাৰ পিছত আমি ইয়াত এতিয়া কি কৰিম OE ৰ সমান ব্যাসাৰ্ধ লম তোমালোকক যদি কয় ৰুটটোৰ উপস্থাপন কৰা তেতিয়া OB ৰ সমান ব্যাসাৰ্ধ ললাহেতেন এনেকৈ কৰি যদি √3 কয় তেতিয়া হলে OC কৰিলাহেতেন এনেকৈ কৰি যদি কয় 2 থাকিব 2 নকয় বাৰু কিন্তু √5 যদি যেতিয়া ক'ব তেতিয়া আমি কি কৰিম O আৰু E ৰ সমান ব্যাসাৰ্ধ লম এতিয়া আমি √5 ক OE ৰ সমান ব্যাসাৰ্ধ লম দেখিছা তোমালোকে O লাগিব কাটাডাল আৰু E লাগিব পেন্সিলডাল এনেকৈ কৰি লবা এতিয়া মই দেখিছা তোমালোকে O আৰু E এই দুটা মই লগাই লৈছো O কাটাডাল লৈছো আৰু পেন্সিলডাল E লগাইছো তেনেদৰে যেতিয়া আমি ইয়াত ব্যাসাৰ্ধডাল আঁকিম এতিয়া আমি এনেকৈ লাহেকৈ পেন্সিলডাল এনেকৈ ঘূৰাই দিম দেখিছা তোমালোকে আমি যেতিয়া সংখ্যা ৰেখাত এনেকৈ পুৰা এইটো নলৰাকে একদম পুৰা চাপডাল আঁকি দিব লাগিব ব্যাসাৰ্ধ আমি কাৰ ললো O আৰু E ৰ ব্যাসাৰ্ধ ললো আৰু সেই ব্যাসাৰ্ধ লৈ আমি চাপডাল এনেকৈ আঁকি দিলো আঁকি দিওতে ই 2 পাৰ কৰি গৈছে দেখিছা তোমালোকে এয়া √5 তাৰ মানে 2তকৈ অলপ বেছি 2টো আমি জানো এইটোৰ এইখিনিত আছে তেতিয়াহলে √5 টো 2তকৈ অলপ বেছি এইখিনিতে আহি সংখ্যা ৰেখাত লাগিব √5 ৰ অৱস্থান সংখ্যা ৰেখাত এই জায়গাখিনিত এই ঠাইখিনিত হ'ব এইখিনিৰ মান √5 ইয়াৰ পৰা 0 ৰ পৰা এইখিনিলৈকে √5 ৰ অৱস্থান দেখা যাব তাৰ মানে ইয়াত আমি এইখিনিতে কিবা এটা নাম্বাৰ দি দিব পাৰো এটো E হ'ল এটো F দি দিব পাৰো তেতিয়া F ত গতিকে আমি এতিয়া লিখিব পাৰো এই যে F ইয়াতে কি হৈছে √5 আমি পালো √5 ৰ অৱস্থান এই F বিন্দুত গতিকে সংখ্যা ৰেখাত √5 ক আমি এনেদৰে উপস্থাপন কৰিলো তোমালোকে নিশ্চয় বুজি পালা আৰু
ঠিক তেনেদৰে যদি অকল ৰুটটো কয় তেতিয়া আমি ৰুট অ' বিৰ সমান ব্যাসাৰ্ধলৈ চাপ অংকন কৰিম ৰুট 3 বুলি ক'লে অ' চিৰ সমান ব্যাসাৰ্ধলৈ এনেকৈ চাপ অংকন কৰিম এনেদৰে আমি কৰি গৈ থাকিম এতিয়া ৰুট 5টো তোমালোকে নিশ্চয় বুজি পালা ভালদৰে তে আজিলৈ ইমানতে এৰিম তোমালোকে এইখিনিতে লিখি দিবা শেষত যে ৰুট 5ৰ অৱস্থান নিৰ্ণয় কৰা হ'ল সংখ্যা ৰেখাত ৰুট 5ৰ অৱস্থান দেখুওৱা হ'ল শেষত লিখি দিবা হোৱা হ'ল